Hello everyone, welcome back to my another mini blog. আপোনালোকক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছো। যেহেতু অলৰেডি আপোনালোকে গম পায় যে আই আমাৰ মাজত নাই, মানে মোৰ মাৰ মা। তাৰে আজি আদ্য শ্ৰাদ্ধ আৰু আমি সকলোৱে ৰাতিপুৱাৰ পৰা কাম কাজত ব্যস্ত হৈ গৈছো। এফালে বামুনো আহি গৈছে আৰু তাতে মোৰ মানে কি হ'ল জানে হস্পিটাললৈ যাবলগীয়া হৈ গ'ল। পুতুককৈ মেকুৰী এটাই আচুৰি দিলে, ঘৰতে থকা মেকুৰী। হস্পিটাল গ'লোঁ, ডক্তৰক দেখুৱালোঁ আৰু ডক্তৰে কৈছে 3টাকৈ বেজি ল'ব লাগিব, তাকো 4 দিন 3টাকৈ। বাৰু বেজি চেজি লৈ আহিলোঁ আৰু এইফালে ভকতসকলেও নাম প্ৰসংগ আৰম্ভ কৰিছে। মায়ে বাৰু বহুত গালি দিছিলে, মেকুৰীৰ লগত খেলিবলৈ মানা কৰিছিলে। আগতেও মেকুৰীৰ লগত খেলিবলৈ মোক মানা কৰে, কিন্তু মই যিহেতু মেকুৰী লাভাৰ হয় সেইবাবে। বাৰু এতিয়া মোৰ কথা বাদ দিয়ক, শ্ৰাদ্ধত যিমানবোৰ মানুহ আহিছিল সকলোৱে আইৰ কথা কৈ থৈ গৈছে যে তেওঁ বহুত মৰমীয়াল আছিল, সকলোকে মৰম চেনেহেৰে ৰাখিছিল, হাঁহি মুখেৰে মাত দিছিল। সেইটো শুনা পাই যে বহুতেই ভাল লাগিছিল আৰু বেয়াও লাগিছিল। যে বেয়া এইটো কাৰণে লাগিছে যে সেই মৰম চেনেহ কৰা মানুহজনী, সেই হাঁহি মুখে থকা মানুহজনী আমাৰ মাজত নাই। আৰু ভাল এইটো কাৰণে লাগিছে যে সকলোকে যে ইমানবোৰ মৰম দিছে, সকলো মানুহে যে কৈ থৈ গৈছে যে আই ইমান মৰমীয়াল আছিল, সেইটো কাৰণে বহুতেই বেছি ভাল লাগিছে। যি নহওক তেওঁৰ আত্মাই শান্তি পাইছে, য'তে আছে কুশলে থাকক আৰু আমাকো আশীৰ্বাদ কৰি থাকক। আজিলৈ ইমানে, বাই।